ইয়াত এটা কথাই মই স্পষ্টকৈ কৈছোঁ যে ইয়াত ৰাষ্ট্ৰীয় দল, আঞ্চলিক দল, উপ আঞ্চলিক দল সকলোৱে খেলিছে আৰু ৰাষ্ট্ৰীয় দলবিলাকে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। আঞ্চলিক দলৰো ইয়াত প্ৰভাৱ বিস্তাৰ নাই। যোৱাটো 17 বছৰত যি উপ আঞ্চলিক দলে ইয়াত মানে মই দলৰ নাম ল'ব বিচৰা নাই, যিহেতু নিৰ্বাচন প্ৰক্ৰিয়া মানে ভোটদানৰ প্ৰক্ৰিয়া চলি আছে। যি 17 বছৰত যি উপ আঞ্চলিক দলে এটা ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অপশাসনৰ যি চৰকাৰ চলালে, ঠগ প্ৰবঞ্চনাৰ যি চৰকাৰ চলালে, ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। তো ইয়াৰ কাৰণে চিধাচিধিকৈ মই এই কথাই ক'ম যে ইয়াত পৰিৱৰ্তনৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু ইয়াত এই মাটিত জন্ম হোৱা যি উপ আঞ্চলিক দল, সেই উপ আঞ্চলিক দলকে ৰাইজে পৰিৱৰ্তনৰ কাৰণে তেওঁলোককহে মেণ্ডেট দিছে, তেওঁলোকক জনাদেশ দিছে। আৰু 2 বজালৈকে যি জনাদেশ আছে, যি এক্সিট আমাৰ যি ছাৰ্ভে আছে, সেই ছাৰ্ভে মতে নতুন চৰকাৰ আহিবলৈ গৈ আছে। প্ৰমোদ বড়োৰ নেতৃত্বত আমি নতুন চৰকাৰ পাবলৈ গৈ আছে। এই কথা আমি দৃঢ়তাৰে আজি এই 2 বজা পৰ্যন্ত যি ভোটদান প্ৰক্ৰিয়া ইয়াত আমি গম পাইছোঁ আৰু আমাৰ ছাৰ্ভেত আহিছে। মই এই কথা স্পষ্টকৈ দৃঢ়তাৰে মই কৈছোঁ। 21টাত 18টা ক্লিন হৈছে, বাক্সাত 9টা, ওদালগুৰিত 9টা আৰু এই এটাটো আৰু তাৰ মানে 3টা, সেই 3টাটো 5-6 বজালৈকে যি ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব, তেতিয়া আমি গম পাম যে 21টাও আমাৰ মানে ক্লিয়াৰ হৈ যোৱা এটা ইংগিত মানে আমাৰ তাত ছাৰ্ভেটো আহি আছে। আৰু কিছুমান ভোট কেন্দ্ৰত অলপ পলম হৈছে, কিছুমান ভোট কেন্দ্ৰত বহু বেছি মানে আমাৰ মানে ভোটাৰসকল আছে, তেওঁলোকক শাৰী পাতোঁতে তেওঁলোকৰ মানে ভোটদান প্ৰক্ৰিয়া অলপ লেহেম হৈছে। তো ইয়াৰ কাৰণে আমি 6 বজালৈকে সঠিক উত্তৰটো আমি পাই যাম আৰু এবছলিউট মানে ইয়াত মানে ক্লিন চিট মানে 21টাও মাৰিব পৰা এনেকুৱা মানে ৰিপৰ্ট আমাৰ তাত আহি আছে। তো ইয়াৰ কাৰণে মই ৰাইজক পুনৰবাৰ মই ধন্যবাদ যাচিছোঁ আৰু আপোনালোকে নিৰ্ভয়ে স্বচ্ছ আৰু নিকা যি নিৰ্বাচন হৈছে, নিৰ্ভয়ে আপোনাৰ ভোটদান কৰক। কোনো ভয়, শংকা, ভাবুকি, কাৰো প্ৰলোভন, কাৰো প্ৰবঞ্চনা যাতে নাযায়, এইটোৱে ৰাইজৰ অধিকাৰ আৰু গণতন্ত্ৰই বা গণতান্ত্ৰিক দেশৰ সংবিধানে আপোনাক এই অধিকাৰটো আপোনাক দিছে। নিবনুৱা হৈ আছে, সংস্থাপন পোৱা নাই, বাহিৰত ৰাজ্যত বা বাহিৰৰ দেশত তেওঁলোকে কাম কৰিবলৈ যাব লগা হয়। তো আমি ৰাইজক আহ্বান জনাইছোঁ এপছু হিচাপে যে ৰাইজে এটা ভাল চৰকাৰ বিচৰাটো উচিত, পৰিৱৰ্তন ৰাইজে বিচৰাটো উচিত আৰু ৰাইজে সকলোৱে একমতে কথা কৈছে, একে সিদ্ধান্তত কথা কৈছে, আমি পৰিৱৰ্তন আনিমেই আৰু এইবাৰ পৰিৱৰ্তনৰ চৰকাৰ হ'বই। আৰু এই পৰিৱৰ্তনৰ চৰকাৰ শান্তিৰ বাবে, উন্নতিৰ বাবে, প্ৰগতিৰ বাবে আৰু সকলো জাতি জনগোষ্ঠীৰ সম মৰ্যাদা, সম অধিকাৰৰ বাবে হ'ব। আৰু ইয়াৰ কাৰণে নতুন চৰকাৰ আহিবলৈ গৈ আছে আৰু এই 21টা পৰিষদীয় ছিটত যিসকলে আজি এই মাটিত জন্ম লাভ কৰি পেলাই, যি পাৰ্টীয়ে, যি দলে এই মাটিত জন্ম লাভ কৰিছে, সেই দলে, যি উপ আঞ্চলিক দল, সেই দলে আজি চৰকাৰ বনাবলৈ গৈ আছে। যিসকলে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল, সেই নেতাবিলাকে আজি চৰকাৰ বনাবলৈ গৈ আছে। তো ইয়াৰ কাৰণে আমি দৃঢ় বিশ্বাসী যে আগন্তুক দিনত এই 21টা পৰিষদীয় সমষ্টিত পৰিৱৰ্তনকামী যি ঢৌ, এই পৰিৱৰ্তনকামীৰ ঢৌৰ মানে সপক্ষে ৰাইজে যেনেকুৱাকৈ ভোটদান কৰিছে 21টাকে যি পৰিষদীয় সমষ্টিত, তাত পৰিৱৰ্তনৰ স্বাৰ্থত আৰু এই পৰিৱৰ্তন আনিব বিচৰা যি দল, সেই দলে 18টা চিট আজি এক্সিট পলত আমাৰ এই 2 বজালৈকে যিখিনি ভোটদান হ'ল, ইয়াত 18টাকে চিট তেওঁলোকে পাবলৈ গৈ আছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা এই পৰিৱৰ্তনৰ স্বাৰ্থত এই এটা দলকে আমি সমৰ্থন জনাইছোঁ। সংস্থাপনৰ ক্ষেত্ৰত 100% আমি এই ক্ষেত্ৰত আমি কাম কৰি যাম আৰু ইয়াৰ কাৰণে ৰাইজক মই ধন্যবাদ যাচিছোঁ যে আপোনালোকে ইমান সঁহাৰি জনাই পেলাই পৰিৱৰ্তনৰ স্বাৰ্থত আপোনালোকে ওলাই আহিছে আৰু নিৰ্ভয়ে স্বচ্ছ আৰু নিকা যি ইলেকশ্যন এই বছৰ আমি পাবলৈ গৈ আছোঁ মানে হৈ আছে, নিৰ্ভয়ে ৰাইজে ভোটদান কৰিছে। আৰু মই প্ৰশাসনকো ধন্যবাদ জনাম, ইলেকশ্যন কমিশ্যনক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ ৰাইজক মই শ্ৰদ্ধেয় ৰাইজক মই ধন্যবাদ যাচিছোঁ যে আপোনালোকে আগন্তুক দিনত এই যে গণতান্ত্ৰিক প্ৰক্ৰিয়া, এই শান্তিৰ যি প্ৰক্ৰিয়া, সেই শান্তিৰ প্ৰক্ৰিয়াত আপোনালোকে সদায় একেলগে আমাৰ লগত এই যাত্ৰাত আপোনালোকে সমভাগী হওক। আৰু আমি আগন্তুক দিনত বিটিআৰখন এখন সুন্দৰ বিটিআৰ আৰু বিটিআৰখন এটা বিটিআৰ মডেল আমি বনাবলৈ গৈ আছোঁ আৰু যাতে আমি ৰাইজক অধিকাৰ আমি ৰাইজক দিব পাৰোঁ, এইটোৱে আমাৰ কামনা। আৰু আজিৰ যি ভোটদান প্ৰক্ৰিয়া বৰ্তমানলৈকে সুন্দৰভাৱে চলি আছে আৰু এই ভোটদান প্ৰক্ৰিয়া ৰাইজৰ স্বাৰ্থত আৰু ৰাইজে এইটো ওলাই অহাটোৱে মানে গণতান্ত্ৰিক শক্তিশালী হৈছে বা এই দেশৰ যি সংবিধান, সেই সংবিধানক শক্তিশালী কৰা হৈছে বুলি আমি ক'ব বিচাৰোঁ।